নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক আন নতুন ভিডিঅ'ৰ সৈতে আমাৰ চেনেল আজিৰ বিশেষ খবৰলৈ। আশা কৰিছোঁ আপোনালোক সকলোবোৰ ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে গম পায় ইতিমধ্যে মই এই চেনেলটোৰ জৰিয়তে যিকোনো ধৰণৰ নতুন তথ্য বা চৰকাৰী যিকোনো তথ্য থাকিলে, যিকোনো ধৰণৰ নতুন ইনফৰমেশ্যন থাকিলে আপোনালোকলৈ বুলি লৈ আহোঁ। আৰু আজিও তেনেকুৱা এটা ইনফৰমেশ্যন লৈ আহিছোঁ। অৱশ্যে আজিটো ইনফৰমেশ্যন নহয়, আজি এটা অলপ আপোনালোকক বিশেষ কেইটামান কুৱেশ্যন এনচাৰৰ বিষয়ে ক'বলৈ লৈ আহিছোঁ। তো বলক দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। বন্ধু বান্ধৱীসকল, আপোনালোকে গম পায় সিদিনা ভাৰতে বিশ্বৰ ভিতৰতে এক অভিলেখ গঢ়িবলৈ সক্ষম হ'ল, আৰু সেয়া হয়তো আপোনালোকে নগলেও গম পাইছে। ঠিকেই ভাবিছে, সেয়া হৈছে মই ক'বলৈ গৈ আছোঁ চন্দ্ৰযান ৩ কথা। ভাৰতৰ প্ৰত্যেকজন ভাৰতীয়ই গৌৰৱ অনুভৱ কৰা গৰ্বিত এটা নতুন অধ্যায়ৰ সূচনা কৰি চন্দ্ৰযান ৩য়ে সফল অৱতৰণ কৰিলে চন্দ্ৰপৃষ্ঠত। চন্দ্ৰৰ বুকুলৈ উৎক্ষেপণ কৰা চন্দ্ৰযান ৩ সফল অৱতৰণ কৰাৰ পিছত এতিয়া প্ৰত্যেকজন ভাৰতীয়ই গৌৰৱ অনুভৱ কৰিছে, আৰু ইয়াৰ ওপৰত যথেষ্ট নতুনকৈ প্ৰশ্নৰ সূচনা হৈছে। বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে চাগে আগন্তুক আহিবলগীয়া অসম চৰকাৰৰ যি পৰীক্ষা নিযুক্তিৰ বাবে যি পৰীক্ষা হ'বলৈ গৈ আছে, সকলোৱে তাৰ বাবে চাগে আপোনালোকে প্ৰিপেৰেশ্যন চলাই আছে। কিন্তু এতিয়া যিহেতু চন্দ্ৰযান ৩য়ে সফল অৱতৰণ কৰিলে, গতিকে চন্দ্ৰযান ৩ৰ ওপৰত সাম্ভাৱ্য কিছুমান কুৱেশ্যন আপোনালোকৰ আগন্তুক যি নিযুক্তি পৰীক্ষা হ'ব তাত আহিব পাৰে। গতিকে চন্দ্ৰযান ৩ৰ ওপৰত আগন্তুক পৰীক্ষাত আহিবলগীয়া কেইটামান কুৱেশ্যন মই নিজে বনাইছিলোঁ, মই নিজেও চাবৰ কাৰণে। গতিকে সেই কুৱেশ্যনকেইটা আপোনালোকলৈও বুলি আগবঢ়ালোঁ। আশা কৰিছোঁ সেই কুৱেশ্যনকেইটাও আপোনালোকৰ আগন্তুক লিখিত পৰীক্ষাত কিছু হ'লেও সুবিধা হ'ব, আৰু সেইকেইটাই কিছু আপোনালোকৰ উপকাৰ হ'ব। তো বলকচোন চাই লওঁ আজি চন্দ্ৰযান ৩ৰ ওপৰত আহিবলগীয়া সাম্ভাৱ্য কেইটামান কুৱেশ্যন। প্ৰথম কুৱেশ্যনটো আপোনালোকলৈ বুলি লৈ আহিছোঁ, চন্দ্ৰযান ৩ কোন তাৰিখে উৎক্ষেপণ কৰা হৈছিল? উত্তৰটো হ'ল চন্দ্ৰযান ৩ 14 জুলাই 2023 তাৰিখে উৎক্ষেপণ কৰা হৈছিল। দ্বিতীয় কুৱেশ্যনটো হ'ল চন্দ্ৰযান ৩ ক'ৰ পৰা উৎক্ষেপণ কৰা হৈছিল? তাৰ উত্তৰটো হ'ল চন্দ্ৰযান ৩ সতীশ ধাৱান স্পেচ চেণ্টাৰৰ পৰা উৎক্ষেপণ কৰা হৈছিল। পিছৰটো কুৱেশ্যন হ'ল সতীশ ধাৱান স্পেচ চেণ্টাৰ ক'ত অৱস্থিত? উত্তৰটো হ'ল সতীশ ধাৱান স্পেচ চেণ্টাৰ শ্ৰীহৰিকোটা অন্ধ্ৰপ্ৰদেশত অৱস্থিত। পৰৱৰ্তী কুৱেশ্যনটো হ'ল চন্দ্ৰযান ৩ অভিযানত ব্যৱহৃত ৰভাৰ যানখনৰ নাম কি বাৰু আপোনালোকে জানেনে? তাৰ উত্তৰটো হ'ল প্ৰজ্ঞান। তাৰ পৰৱৰ্তী কুৱেশ্যনটো হ'ল ইছৰোৰ বৰ্তমান চেয়াৰমেনজনৰ নাম কি? ইছৰোৰ বৰ্তমান চেয়াৰমেনজনৰ নাম শ্ৰীধৰ সোমনাথ। ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰটো হ'ল বাংগালুৰুত ইছৰোৰ মুখ্য কাৰ্যালয় আছে। তাৰ পৰৱৰ্তী কুৱেশ্যনটো হ'ল ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ ইছৰো কেতিয়া স্থাপন কৰা হৈছিল? তাৰ উত্তৰটো হ'ল 15 আগষ্ট 1969 চনত স্থাপন কৰা হৈছিল। ইছৰোৰ প্ৰথম চেয়াৰমেনজনৰ নাম কোন আছিল? উত্তৰটো হ'ল বিক্ৰম সাৰাভাই। তাৰ পৰৱৰ্তী কুৱেশ্যনটো হ'ল ইছৰোৰ সম্পূৰ্ণ নাম কি আছিল? তাৰ উত্তৰটো হ'ল ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। পৰৱৰ্তী কুৱেশ্যনটো হ'ল চন্দ্ৰযান ৩ উৎক্ষেপণৰ লগত জড়িত অসমৰ বিজ্ঞানীকেইজনৰ নাম কি আছিল? প্ৰথম হৈছে স্বয়ন দত্ত লখিমপুৰ, দ্বিতীয় নিধি শৰ্মা তিনিচুকীয়া, তৃতীয় উদ্দীপনা কলিতা গোলাঘাট জামুৰিঘাট, নাজানিন ইছলাম নগাঁও, ডক্টৰ বাহাৰুল ইছলাম হাইলাকান্দি আৰু পংকজ নাথ। চন্দ্ৰযান ৩ৰ লেণ্ডাৰ অৱতৰণ কৰা ঠাইডোখৰত কি নামে নামাকৰণ কৰা হ'ল? উত্তৰ শিৱশক্তি। চন্দ্ৰযান ২ অৱতৰণ কৰা ঠাইডোখৰ কি নামে নামাকৰণ কৰা হ'ল? তাৰ উত্তৰটো হ'ল তিৰংগা। পৰৱৰ্তী কুৱেশ্যনটো হ'ল চন্দ্ৰযান ৩ সফলভাৱে কোন তাৰিখে কিমান সময়ত অৱতৰণ কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ল 23 আগষ্ট 2023 চনৰ সন্ধিয়া 6:04। 15 নম্বৰ কুৱেশ্যনটো হ'ল চন্দ্ৰযান ৩ উৎক্ষেপণ কৰা ৰকেটটোৰ নাম কি আছিল? উত্তৰ হ'ল লঞ্চ ভেহিকুল মাৰ্ক 3, চমুকৈ LVM-3।
16 নম্বৰ কুৱেশ্যনটো হ'ল চন্দ্ৰযান 3 আগত চন্দ্ৰযান 1 আৰু চন্দ্ৰযান 2 কেতিয়া উৎক্ষেপণ কৰা হৈছিল উত্তৰটো হ'ল চন্দ্ৰযান 1 22 অক্টোবৰ 2008 চন আৰু চন্দ্ৰযান 2 22 জুলাই 2019 চন চন্দ্ৰপৃষ্ঠত পানী থকাৰ কথা কেতিয়া প্ৰমাণ কৰা হৈছিল বাৰু তাৰ উত্তৰটো হ'ল 2008 চনৰ চন্দ্ৰযান 1ৰ সফলতাই চন্দ্ৰপৃষ্ঠত পানী থকাৰ কথা প্ৰমাণ কৰিছিল 18 নম্বৰ কুৱেশ্যনটো হ'ল চন্দ্ৰযান 2ত থকা কি বস্তু চন্দ্ৰযান 3ত নাই উত্তৰটো হ'ল অৰ্বিটাৰ চন্দ্ৰযান 3ত নাই চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা পৃথিৱীৰ ভিতৰত প্ৰথম দেশখনৰ নাম কি আছিল তেনেই সহজ কুৱেশ্যন উত্তৰ আৰু আপোনালোকে জানেই সেয়া হৈছে ভাৰত পৰৱৰ্তী কুৱেশ্যনটো হৈছে চন্দ্ৰযান 3 উৎক্ষেপণ কৰিবলৈ সৰ্বমুঠ কিমান টকা ব্যয় হৈছিল উত্তৰটো হৈছে 615 কোটি সৰ্বমুঠ চন্দ্ৰযান 3 মিছনৰ মূল নেতৃত্বত থকা ব্যক্তিজনৰ নাম কি জানেনে আপুনি তেখেত হৈছে ঋতু কৰিধল শ্ৰীবাস্তৱ তাৰ পৰৱৰ্তী কুৱেশ্যনটো হ'ল ঋতু কৰিধল শ্ৰীবাস্তৱক আন এটা কি নামেৰে জনাজাত তেখেতক আন এটা ভাৰতৰ ৰকেট মহিলা হিচাপে জনাজাত চন্দ্ৰযান 3ৰ মূল থিমটো কি আছিল বাৰু খুব ইম্পৰ্টেণ্ট এটা কুৱেশ্যন তাৰ থিমটো আছিল ছায়েন্স অন দ্য মুন 24 নম্বৰ কুৱেশ্যনটো হৈছে চন্দ্ৰযান 3 প্ৰকল্পৰ সঞ্চালকজনৰ নাম কি আছিল তেখেতৰ নাম আছিল পি ভিৰামুথুভেল 25 নম্বৰ কুৱেশ্যনটো হ'ল চন্দ্ৰযান 3ত সৰ্বমুঠ ওজন কিমান আছিল চন্দ্ৰযান 3ৰ সৰ্বমুঠ ওজন আছিল 3900 কিলোগ্ৰাম অন্তিমটো কুৱেশ্যন হৈছে চন্দ্ৰযান 3 মিছন সম্পূৰ্ণ কৰিবলৈ কিমান সময় লাগিছিল সৰ্বমুঠ ইয়াৰ উত্তৰ হ'ল সৰ্বমুঠ 40 দিন সময় লাগিছিল বন্ধু বান্ধৱীসকল চন্দ্ৰযান 3ৰ ওপৰত হ'বলগীয়া কেইটামান সাম্ভাব্য কুৱেশ্যনৰ বিষয়ে আপোনালোকক থুলমূলকৈ কেইটামান কুৱেশ্যন দেখাবলৈ চেষ্টা কৰিলোঁ আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব ছাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো বজাই দিব যাতে মোৰ আহিবলগীয়া এনেকুৱা নতুন নতুন ভিডিঅ'ৰ তথ্য সকলোতকৈ আগতে পায় তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ সকলোবোৰ ভালে থাকক কুশলে থাকক বাই বাই জয় আই অসম